হেল্ল' আদিত্য ভালে আছা মোৰ কথা নক'বা আৰু এই বিজনেছৰ কামত এইফাল সেইফাল একদম সময় ওলাব নোৱাৰোঁ। তাৰপিছত আৰু এই অংকুৰৰ মাক ঢুকোৱাৰ পিছত অংকুৰক লৈয়ে বহুত ভেজাল হৈছে। এই স্কুলৰ পৰা অনা নিয়া এইবিলাক এতিয়া জীৱনটোত আৰু অংকুৰক লৈয়ে সপোন দেখিছোঁ। পিছলৈ কি হয় আৰু ক'ব নোৱাৰোঁ। তোমাৰ নামটো কি? অংকুৰ বৰুৱা। আৰু তোমাৰ দেউতাৰ নাম? বিক্ৰম বৰুৱা। কৰা। হেল্ল' পুলিচ ষ্টেচন। হেল্ল' কওকচোন। অফিচাৰ মই বিক্ৰম বৰুৱাই কৈছোঁ। মোৰ ল'ৰাজনক ফিৰোজ গেং নামৰ দলটোৱে অপহৰণ কৰি লৈ গৈছে। কি হয় নেকি? ঠিকে আছে, আপুনি আমাৰ থানালৈ আহি যাওক। হেল্ল' বিক্ৰম বৰুৱা, আপোনাৰ ল'ৰা বৰ্তমান মোৰ হাতত। আপোনাৰ চুনুমুনুটো যদি ঘূৰাই দিব লাগে তেনেহ'লে 10 লাখ টকা লৈ আহক আৰু আপোনাৰ ল'ৰা লৈ যাওক। ঠিক আছে? আপোনাৰ হাতত মাত্ৰ আধা ঘণ্টা সময় আছে। যদি আপোনাৰ ল'ৰা লাগে সোনকালে আহি যাওক, নহ'লে কিন্তু আপোনাক পাপা বুলি মাতিবলৈ এই আৰু এই দুনিয়াত বাচি নাথাকিব। অফিচাৰ আপোনালোকে যেনেকৈ নহয় কিয় মোৰ ল'ৰাক ফিৰোজৰ হাতৰ পৰা উদ্ধাৰ কৰি আনি দিব লাগে। তাৰে কাৰণে আমাক অলপ সময় লাগিব আৰু CID আদিত্য হাজৰিকাক লাগিব। তেনেহ'লে আমি আদিত্য হাজৰিকাৰ ঘৰলৈ যাওঁ। বলক তে। ছাৰ এইটো চিৰিব পৰা হোৱা নাই। এইটো হোৱা নাই। মই বিক্ৰম বৰুৱা। মিষ্টাৰ হাজৰিকা, মোৰ ল'ৰাজন ফিৰোজৰ দলটোৱে অপহৰণ কৰি নিছে। এতিয়া আপোনালোক দুইজনে যেনেকৈ নহয় মোৰ ল'ৰাজন উদ্ধাৰ কৰি নিব লাগে। আমাৰ হাতত মাত্ৰ আধা ঘণ্টা টাইম আছে। নিশ্চয়, তুমি কিমান টেনশ্যন লৈছা? মই আছোতো। মালে পাপা মোক লৈ যোৱা, পাপা মোক লৈ যোৱা। অংকুৰ! 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 পুলিচক খবৰ দিছ তই? অংকুৰ! অংকুৰ! তুমি অংকুৰক লৈ আহা, যোৱা। Hi Hi guys. guys. আমাৰ এই ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টা বটনটো বজাই দিব। সপোনতো পাব খোজো কৰি বিচনাত আউসিতো আপুনি মোক জোনাকীৰ জোনাক।